হেল্ল' গাইজ নমস্কাৰ মই অভিজিত এওঁ শান্তনু মানে মোৰ দাদা আমি দুইটা আজি গৈ আছোঁ গোলাঘাট নাওখলিয়াত হৈ থকা ভাওনা প্ৰতিযোগিতা চাবলৈ লগতে জুবিনদাৰ ফটোখন দেখি মনটো কিবা ভাল লাগি গ'ল এনেকৈ শৰ্মা হোটেলৰ ফ্ৰণ্টত আহি পেলাই মই ভাইটি এটাকো লগ পালোঁ তাৰপিছত ই ক'লে যে মোক নেদেখালি তই ভালছে আকৌ দেখাই দিলোঁ তাহাঁত ক'লোঁ যে পাণ এটা খাওঁ ব'ল পাণ দুটা খাই ষ্টেজৰ ফালে আমি দুটা যাত্ৰা আৰম্ভ কৰিলোঁ তাৰপিছত দেখিলোঁ যে এই দূৰৈত কেইজনমান মানুহে ষ্টেজটোৰ কিনাৰতে জুই ফুৰাই আছে আমিনো কিয় ঠাণ্ডাত ৰখি থাকোঁ আমিও বোলো বহি তেনেকৈ ভাওনা চালোঁ তাৰপিছত ভাইটিটোৱে মোক ক'লে যে ফটো শ্বুট কৰি আছে বোলো আমিনো কিয় ৰখি থাকোঁ আমিও যাওঁ ফটো মাৰিবলৈ তাত মই মাৰিলোঁ তাকো মাৰি দিলোঁ এনেকৈ ফটো মাৰি পেলাই আমি দুটা গ'লোঁ ভাগ্য পৰীক্ষা কৰিবলৈ লগাইছিলোঁ আঠত লাগিলে নত ভাগ্য বেয়া একৰ কাৰণে তাৰপিছত দুটাক বোলো কিবা এটা খাই সিহঁতে দাদাজনক দেখিলোঁ যে লুচিবোৰ হাতেৰে দাঙি দাঙি উলিয়াই তাৰপিছত ইজন দাদাই ক'লে যে ইয়ে নোৱাৰে মই বোলে জুই উলিয়াই দিব পাৰিম সেইকাৰণে দাদাক ক'লোঁ উলিয়াই দিয়ক তহঁত দাদাই জুই উলিয়াই দিলে তাৰপিছত আমি আকৌ আহিলোঁ ঘূৰি ঘূৰিলে আমি কিন্তু জুই ওচৰত আকৌ বহিবলৈ গৈছিলোঁ কিন্তু চিট খালী নাই এইবাৰ কাৰণ এনেকৈ ভাওনা চালোঁ কিন্তু প্ৰহ্লাদে কিন্তু বহুত ভাল কৰিছে অকণমানি ল'ৰা তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ এনেকৈ ভাওনা এদাই হ'ল ময়ো ঘৰলৈ গ'লোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক থেংক ইউ